গাইজ কি খবৰ আপোনালোকৰ আশা কৰোঁ চবৰে ভাল আৰু ভাল হোৱাটোৱে কামনা কৰিছোঁ আৰু আজি মই আৰু মিটু বৰ্তমান আছোঁ গুৱাহাটী ইউনিভাৰ্চিটি কেম্পাছত আৰু এৰি থাকাত আমি কমলা খাই আছোঁ আৰু একদম কৃষ্ণচূড়াৰ তলত বহি এনেকৈ কমলা খোৱাৰ এটা মানে বেলেগ এটা আমেজ আছে আৰু সুকীয়া আমেজ আছে তো আমি এতিয়া ৰুমত যাম ৰুমত যাই কিনে আমি এতিয়া অলপ মানে আমি আহিম এখন এক্সপো চলি আছে ইণ্টাৰনেশ্যনেল এক্সপো তো আমি এক্সপোৰ্ট লগ পাম অ'কে আৰু লৈ ল'লো টিকট কি কিনিবা এক্সপোৰ্ট আৰু ময়ো এক্সপো চাবহে আহিছোঁ কিনা নিকিনাটো পিছৰ কথা নে কি কয় গাইছ চেম তো হৈ গ'ল এক্সপোৰ্ট এণ্ট্ৰি আহিয়ে একদম খোৱাত আহিছে আৰু কি অৰ্ডাৰ দিবা দোচা আৰু আহি গ'ল আমাৰ দোচা এতিয়া আমি অলপ পেট পূজাটো কৰি লওঁ নে কি কয় বাপৰে হৰেক ৰকমৰ বস্তু এক্সপোৰ্ট এইকাৰণে এক্সপোৰ্ট আহি ভাল লাগে আৰু গাইজ এইটো কি চাওক প্লাষ্টিকৰ ফ্লাস্ক দেখিছে ষ্টিলৰ ফ্লাস্ক দেখিছে কোনোবা যেনে বাঁহৰ ফ্লাস্ক দেখিছে চাই লওক তুমি কি ল'লা বঢ়িয়া বাই তামাম আৰাম কৰি আছে জোলনাত বহি বহি এই দোকানখন ইউ পিৰ পৰা আহিছে বস্তুবিলাক ইউনিক হয় এই দেখিছে বাঁহেদি বনাইছে এইটো কি ধুনীয়া ফিনিচিং মানে ইউনিক হয় বস্তুবিলাক বাপৰে ইমান ভেৰাইটিজ বস্তু মানে যিটো দেখা যায় সেইটোৱে ল'ব মন যায় কিন্তু এইটো কেনেকৈ পচিবল আপুনি কওকচোন গাইছ কি ভাগৰ লাগিল নেকি
মানে ইয়াত আপুনি যোনটো যি মন যায় চব মানে যি দেখে সেই কৰিব মন যাব আপোনাৰ মানে মজা যিটো বস্তু দেখো সেইটো কিনিব মন যায় কিমান কিনিব ইয়াত দেখাবলগীয়া ইমানেই বস্তু আছে ন দেখাই দেখাই তৎ পোৱাই ভিডিঅ'টো দীঘল হৈ গৈ আছে উপায় নাই মানে